নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকলৈ লৈ আহিছোঁ এডাল নতুন অসমীয়া গহনা এটা নতুন ডিজাইন আগতে মই বনাইছো আপোনালোকে চেনেলত গৈ চাব পাৰিব এয়া মই এক নতুন ডিজাইন আপোনালোকৰ কাৰণে লৈ আহিছোঁ দেখিছে মই কেনেকৈ বনাইছো যদি আপোনালোকৰ ভিডিওটো ভাল লাগে আৰু মোৰ এই অসমীয়া গহনা ভাল লাগে তেনেহলে আপোনালোকে এটা লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগলৈ যি বনাও আপোনালোকে অতি সোনকালে আৰু সহজতে গম পায় এতিয়া মই এইডাল কেনেকৈ বনালো আপোনালোকক দেখুৱাও কেনেকৈ বনালো আহকচোন চাও কেনেকৈ বনালো এয়া মই লৈছো সিল্ক কাৰ আপোনালোকে লোকেল মাৰ্কেটতে কিনিবলৈ পাব সিল্ক কাৰ বুলি কয় মই ডেসক্ৰিপচনত নামটো লিখি দিম ইয়াতে এনেকৈ দুটা পেকেট থাকে দুটা পেকেট আপোনালোকে উলিয়াই ল'ব এখন পলিথিন ল'ব পলিথিনখনৰ ওপৰত আপোনালোকে ল'ব কাগজত ল'লে অকমান অসুবিধা হ'ব গতিকে পলিথিনখনৰ ওপৰতে ল'ব আৰু ইয়া দেখিছে মই উলিয়াই ললো দুইখিনি ভালকৈ আপোনালোকে মিক্স কৰি ল'ব যদি ভালকৈ মিক্স নকৰে তেতিয়া হলে আপোনালোকৰ দেখিবলৈ বেয়া হ'ব ভাল নহব কৰিবলৈ আপোনালোকে কষ্ট পাব গতিকে এনেকৈ মই যেনেকৈ কৰিছো দেখিছে আপোনালোকে ভিডিওত এনেকৈ আপোনালোকে দুইখিনি ভালকৈ মিহলাই ল'ব এনেকৈ গোল কৰি ল'ব দেখিছে হাতৰ তলুৱাত আপোনালোকে ভালকৈ এবাৰ গোল কৰি ল'ব এনেকৈ পলিথিনখনৰ ওপৰত ল'ব হুটাডাল ভৰাবৰ কাৰণে যিখিনি আমাৰ এটা বাটটা থাকে সেই বাটটোৰ কাৰণে আপোনালোকে এনেকৈ ওপৰৰ ফালে জুঙা কৰি প্ৰথমতে ল'ব তাৰ পিছত পলিথিনখনৰ ওপৰত লাহে লাহে আপোনালোকে যিটো শেপ আসলতে দিব খোজে মই আজি গোল শেপ বনাব খুজিছো বৃত্তাকৃতিৰ গতিকে আপোনালোকে যেনেকৈ ইচ্ছা কৰে তেনেকুৱা ধৰণৰ আপোনালোকে শেপটো ইয়াতে দি ল'ব লাহে লাহে এনেকৈ আপোনালোকে হেঁচা মাৰি মাৰি বহল কৰি নিব সকলো ফালে সমানকৈ দিব এনেকৈ কৰি যাব লাহে লাহে দেখিছে আপোনালোকে ভিডিওটোত মই কেনেকৈ কৰিছো এতিয়া মই ইয়াতে এখন ব্লেড লৈছো ব্লেডখনৰ সহায়েৰে মই দেখিছে আপোনালোকে ভিডিওত কেনেকৈ এই হুটা ভৰাবৰ যিটো বাট সেই বাটটো ৰাখিবৰ কাৰণে এনেকৈ কাটি লৈছো শেপটো দিছো আসলতে আপোনালোকে দেখিছে ভালকৈ কেনেকৈ কৰিছো এনেকৈ হুটা ভৰাবৰ কাৰণে আপোনালোকে ব্লেডৰ সহায়েৰে এইকণ জায়গা কাটি ল'ব ডাঙৰকৈ নাৰাখিব সৰুকৈ ৰাখিব কিন্তু আপোনালোকে একেবাৰে কাটি নাপেলাব ভালকৈ কৰিব সাৱধানে কৰিব যাতে কাট খাই নাযায় আৰু লাহেকৈ এনেকৈ বহল কৰি দিব বহল কৰি আপোনালোকে এনেকৈ কৰিব লাগিব দেখিছে ভালকৈ কৰি দিব ইয়াৰ পিছত মই এটা বেজি লৈছো বেজিটোৰ সহায়েৰে আপোনালোকে সেই বাটটো উলিয়াবলৈ সহজ হ'ব গতিকে মই বেজিটোৰে কৰিছো দেখিছে বেজিটোৰে এনেকৈ খুচ মাৰি দিলে হ'ব ভালকৈ কৰি ল'ব দেখিছে মই বেজিটোৰে কেনেকৈ কৰিছো বাটটো ভালকৈ ওলাব বেজিটোৰে ইয়াতকৈ ডাঙৰ টুল ললে আপোনালোকৰ ফুটাটো ডাঙৰ বেছি হ'ব বাটটো গতিকে আপোনালোকে সৰু বেজি এটাই ল'ব আৰু এনেদৰে আপোনালোকে দেখিছে কেনেকৈ কৰিলো হ'ল তাৰ পিছত এটো এনেকৈ আপোনালোকে মিলাই ল'ব ভালকৈ শেপটো দি ল'ব ইয়া দেখিছে মই সম্পূৰ্ণকৈ শেপটো ভালকৈ দি লৈছো ভালকৈ মিহি কৰি ল'ব বেজিৰ সহায়েৰে মই ফুটাটো কৰিলো বাটটো ফুটা ভৰাবৰ কাৰণে আৰু এনেকৈ হেঁচা মাৰি আপোনালোকে ভালকৈ মিহি কৰি ল'ব ইয়াৰ পিছতে মই ইয়াতে পাথৰ লগাবৰ কাৰণে মই এটা ডিম্বাকৃতিৰ পাথৰ পেকেট লৈছো আপোনালোকে দেখিছে এইবিলাক আপোনালোকে সকলোবিলাক লোকেল ষ্টৰতে পাব লগতে মই ইয়াতে কাখত দিবৰ কাৰণে এনেকুৱা গোল আকৃতিৰ মই লৈছো পাথৰখিনি লগাই হোৱাৰ পিছত মই আপোনালোকক দেখুৱাইছো কেনেকৈ হৈছে ডিজাইনটো এয়া মই গোলখিনি লগাই লৈছো কাখত বাকি ডিম্বাকৃতিখিনি মই মাজত লগাম সেইখিনি লগাই মই আপোনালোকক দেখুৱাইছো এয়া মই লগাই লৈছো সম্পূৰ্ণ পাথৰখিনি মই ভাল লগা মোৰ এটো ডিজাইন মই দিছো আপোনালোকে যেনেকৈ ভাল লাগে আপোনালোকৰ তেনেকৈ আপোনালোকে দিব পাৰিব ইয়াতে আপোনালোকে অন্য কালাৰৰ পাথৰো লগাব পাৰিব যেনেকুৱা ধৰণৰ আপোনালোকৰ ভাল লাগে ইয়া দেখিছে সম্পূৰ্ণৰূপে ইয়া হৈ গৈছে আপোনালোকে ইয়া শুকুৱাৰ অলপ আগে এনেকৈ মাজৰ অংশটো ওপৰলৈ ঠেলি দিব তলফালৰ পৰা ধৰি আৰু কাখৰ অংশটো এনেকৈ হেঁচা মাৰি দিব দেখিছে আপোনালোকে ভিডিওত দেখিছে মই কেনেকৈ কৰিছো কাৰণ চেপেটা হলে দেখিবলৈ বেয়া লাগে গতিকে মাজৰ অংশটো অকমান উঠাই দিব আৰু কাখৰ অংশখিনি
অলপ হেঁচা মাৰি মাৰি দিব। এয়া ভালকৈ শুকাই গৈছে। শুকাই যোৱাৰ পিছত আপোনালোকে ইয়াতে ৰং কৰিব লাগিব। দেখিছে শুকাই গৈছে। ইয়াতে মই ফেব্ৰিক কালাৰ লৈছোঁ। ইয়াতে মই গোল্ডেন কালাৰ ফেব্ৰিক কালাৰ লৈছোঁ। আপোনালোকে ইয়াও লোকেল ষ্ট'ৰতে পাব। এনেকৈ এডাল সৰু ব্ৰাছ ল'ব। ব্ৰাছডালৰ সহায়েৰে আপোনালোকে লগাব। সৰু ব্ৰাছ ল'লে আপোনালোকৰ মণিখিনিত লাগি নাযায়, কাৰণ জেগাটো যিহেতু কম থাকে, আমি বগা অংশখিনিত লগাব লাগিব। গতিকে এনেকৈ সৰু ব্ৰাছ এডাল ল'ব। সেই সৰু ব্ৰাছৰ সহায়েৰে আপোনালোকে লগাব। ডাঙৰ ব্ৰাছ নল'ব। এয়া আপোনালোকে পেইণ্ট কৰা যিখিনি ব্ৰাছ থাকে সেয়া ল'লেই হ'ব। বগা অংশখিনি লগাব আপোনালোকে ভালকৈ। মই লগাই হোৱাৰ পিছত আপোনালোকক দেখুৱাইছোঁ কেনেকৈ লগাব। আপোনালোকে পিছফালেও লগাব, অকল আগফালেই নহয়, দুয়োফালে আপোনালোকে লগাব লাগিব। পিছফালেও লগাই ল'ব। এয়া দেখিছে মই এবাৰৰ কাৰণে লগাই লৈছোঁ। এইখিনি শুকাই যোৱাৰ পিছত আপোনালোকে দ্বিতীয়বাৰৰ কাৰণে লগাব, কাৰণ পাতল হ'ব যিহেতু, সেইকাৰণে আপোনালোকে তৃতীয়বাৰো যদি প্ৰয়োজন হয় লগাব। চাই ল'ব আপোনালোকে কিমানবাৰ লগাব লাগিব। মণিডালৰ কাৰণে মই এয়া সূতা এডাল লৈছোঁ। প্লাষ্টিক টাইপৰ সূতা হয়। আপোনালোকে লোকেল ষ্ট'ৰত পাব প্লাষ্টিক সূতা, যিবিলাক আমাৰ কিনা মণিবিলাকত থাকে সেয়া আপোনালোকে পাব। যেনেকুৱা ধৰণৰ আপোনালোকৰ ইচ্ছা আপোনালোকে ল'ব পাৰিব। এইডাল খুব টান হয়, নিচিকে, সেইকাৰণে মই এডালেই লৈছোঁ। যিহেতু লকডাউনৰ সময় আপোনালোকে জানে। এয়া মই মণি লৈছোঁ, ৰঙা ৰঙৰ আৰু গোল্ডেন কালাৰ লৈছোঁ, সোণোৱালী ৰঙৰ মণি। সূতাডাল মই বেজীত ভৰাই লৈছোঁ আৰু এটা আগ মই এনেকৈ গাঁঠি মাৰি লৈছোঁ যাতে মণিখিনি ওলাই নাযায়। এতিয়া মই মণিখিনি এটা এটাকৈ চিলাম। নিজৰ ভাল লগা ডিজাইনত মই চিলাম। আপোনালোকৰ যেনেকৈ ভাল লাগে তেনেকৈ চিলাব। এয়া দেখিছে মই মণিডাল চিলাই ল'লোঁ। মই গোল্ডেন কালাৰ 10টা দিছোঁ আৰু ৰঙা ৰঙৰ 2টা দিছোঁ। তেনেকৈ লৈছোঁ। আপোনালোকে সমান পৰিমাণৰো ল'ব পাৰে দুইখিনি। আপোনালোকৰ লকেটটো যেনেকুৱা থাকে, যিটো কালাৰ আপোনালোকে পাথৰ দিছে তাত, সেইটো কালাৰৰ অনুসৰি আপোনালোকে দিব পাৰে। যেনেকুৱা ধৰণৰ আপোনালোকৰ ভাল লাগে দিব। ইয়াতে মই এডাল তাঁৰ লৈছোঁ। দীঘলকৈ থাকে তাঁৰডাল, কাটি লৈছোঁ মই জোখত। এই তাঁৰডাল আপোনালোকে মণিডালৰ একেবাৰে মাজ অংশত, য'ত আপোনালোকে লকেটটো লগাব, তাত আপোনালোকে চিলাই ল'ব লাগিব। এইখিনিতে মোৰ মাজ অংশ পৰিছে। এইখিনিতে মই আপোনালোকৰ দেখুৱাম কেনেকৈ বান্ধি ল'ব লাগিব। লগতে সেই তাঁৰডাল বন্ধাৰ লগতে এই লকেটটো বান্ধি ল'ব। লকেট মানে আমি যিটো অসমীয়া গহনা তৈয়াৰ কৰি উলিয়াইছোঁ, সেইটো আপোনালোকে বান্ধি ল'ব। লগতে দুইটা একেলগে বান্ধি মই আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছে মই ভালকৈ বান্ধি লৈছোঁ। টাইটকৈ বান্ধিব যাতে এৰাই নাযায়। ভালকৈ বান্ধিব। দেখিছে মই কেনেকৈ বান্ধি লৈছোঁ। তাৰপাছত আপোনালোকে এটা কাম কৰিব লাগিব। সেয়া হৈছে মণিডালৰ পিছফালে এটা লক লগাব লাগিব। ইয়াৰ কাৰণে মই বেজী লৈছোঁ আৰু এডাল সূতা লৈছোঁ, সৰু সূতা। মই দেখুৱাই থকা অংশটো আপোনালোকে দেখিছে। ইয়াতে আপোনালোকে এটা গাঁঠি দিব লাগিব, কাৰণ মণিডাল টাইট হ'লে আপোনালোকৰ নুসুমাব যিহেতু। সেইকাৰণে ঢিলা কৰিবৰ কাৰণে আপোনালোকে এডাল ইয়াতে লক টাইপৰ এটা ল'ব লাগিব। আপোনালোকে কিনা মণিবোৰত দেখিছে। সেইডাল আপুনি কেনেকৈ বনাব ঘৰতে, এনেকৈ তলফালে বেজীটো সুমুৱাই ওপৰফালে উলিয়াই আনিব। এনেকৈ আপোনালোকে 4-5 বাৰমান কৰিব। তাৰপিছত দুয়োটা আগ বান্ধি ল'ব। দেখিছে আপোনালোকে মই কেনেকৈ কৰিছোঁ ভিডিঅ'ত। এয়া মই বান্ধি লৈছোঁ। দেখিছে গাঁঠিটো মোৰ হৈ গৈছে। এই গাঁঠিটোৰ সহায়েৰে আপোনালোকে মণিডাল পিন্ধিবৰ সময়ত ঢিলা কৰি ল'ব পাৰিব। এয়া দেখিছে কেনেকৈ চলি গৈছে। আৰু আপোনালোকে পিন্ধিবৰ সময়ত যেতিয়া ঢিলা কৰি ল'ব, পিন্ধি হোৱাৰ পিছত এনেকৈ টাইট কৰি ল'ব পাৰিব, টান কৰি ল'ব পাৰিব। আপোনালোকে এনেকৈ খুলি দিলে দেখিছে ঢিলা হৈ গৈছে। আপোনালোকে পিন্ধিব পাৰিব আৰু পিন্ধি হোৱাৰ পিছত এনেকৈ টাইট কৰি ৰাখি দিব পাৰিব আপোনালোকৰ নিজৰ জোখত। ইয়াৰ পিছতে আপোনালোকে এইফালে কিন্তু গাঁঠি এটা দি ৰাখিব লাগিব যাতে লকটো ওলাই নাযায়। আৰু আপোনালোকে ইচ্ছা কৰিলে এইফালে সূতা অলপ ৰাখিব পাৰে, কিনা মণিবিলাকত যেনেকৈ থাকে। মই ইয়াতে ৰখা নাই। গতিকে বন্ধুসকল, এয়াই আছিল মোৰ আজিৰ অসমীয়া গহনা ডিজাইন। আপোনালোকৰ যেনেকৈ ইচ্ছা হয় আপোনালোকে বনাব পাৰিব। মোৰ আজি
এনেকৈ ইচ্ছা হ'ল, এনেকুৱা ডিজাইনেই মই ভাবি পালোঁ, গতিকে মই এনেকুৱাকেই বনালোঁ। ইয়াতে আপোনালোকে বেলেগ পাথৰ ব্যৱহাৰ কৰিব পাৰিব আৰু দীঘল মণিডালো আপোনালোকে বেলেগকৈ বনাব পাৰিব, আপোনালোকৰ নিজৰ ইচ্ছা। বেলেগ শ্বেপো আপোনালোকে দিব পাৰিব। মই বেলেগ শ্বেপতো বনাইছোঁ, আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰিব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিল আপোনালোকে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব। লাইক কৰিলে মই উৎসাহ পাম আগলৈ ভিডিঅ' বনাই আনিবৰ কাৰণে। গতিকে আশা কৰোঁ আপোনালোকৰ ভাল লাগিল। কেনেকৈ অসমীয়া গহনা ঘৰতে বনাব পাৰিব, আশা কৰোঁ আপোনালোকে হয়তো অলপ হ'লেও কিবা এটা বুজি পালে আৰু কেনেকৈ কৰিব লাগিব।